মৰাণত AIUDFক খলনায়ক সজালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। খলনায়কৰ সৈতে কংগ্ৰেছে মিত্ৰতা নকৰে বুলি মন্তব্য। নতুন বছৰত কবিতা সংকলন উলিয়াব ভূপেন বৰাই। ধুবুৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ আজি মৰাণত অনুষ্ঠিত হয়। মৰাণৰ ভাৰত জোড়ো যাত্ৰাত অংশ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মিত্ৰতাৰ সন্দৰ্ভত মন্তব্য ৰাখি AIUDFক খলনায়ক বুলি অভিহিত কৰে। খলনায়কৰ সৈতে কংগ্ৰেছে মিত্ৰতা নকৰে বুলি মন্তব্য কৰে বৰাই। ভূপেন বৰাই কবিতাৰ সন্দৰ্ভত মন্তব্য ৰাখি কয়, মোৰ কবিতাবিলাকক লৈ কোনে কি কয় মোৰ প্ৰয়োজন নাই। অসমৰ ৰাইজে ভাল পাইছে। খলনায়কবিলাকেহে ভূপেন বৰাৰ কবিতাক সমালোচনা কৰে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত জয়পুৰ টিংখাং ফাং ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত মৰাণৰ ডুমৰ দলঙৰ পৰা তিলৈ গ্ৰাম্য বজাৰলৈ উলিওৱা এই যাত্ৰাত কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ লয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপৰিও কংগ্ৰেছ দলৰ বহুকেইজন ব্যক্তি কমিটিৰ নেতাই আজি এই ভাৰত জোড়ো যাত্ৰাৰ অংশগ্ৰহণ কৰে। যিটো সময়ত বিজেপিয়ে কংগ্ৰেছে মিয়াৰ লগত খোজকঢ়া বুলি কয়, চুৰ ডকাইত পকেট মৰাৰ লগত খোজকঢ়া বুলি কয়, আজি ডিব্ৰুগড় জিলাত আমাৰ 41তম দিন। আজি যিধৰণে চাহ জনগোষ্ঠী আদিবাসী ৰাইজসকল ওলাই আহিছে, ইয়াৰ 6 জনগোষ্ঠী যিধৰণে ওলাই আহিছে, বিজেপিয়ে ভালকৈ বুজি পোৱাটো উচিত হ'ব যে তেওঁলোকৰ জনজাতি মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি আৰু যদি বিলম্ব কৰে তাৰ পৰিণতি আহি থকা সময়ত বিজেপিয়ে ভুগিব লাগিব। এইবিলাক এলায়েন্সো বাদ দিয়ক। AIUDFৰ কথা এতিয়া অসমৰ মানুহে পাহৰিছে। এইবিলাক খলনায়কৰ লগত কংগ্ৰেছে কেতিয়াও এলায়েন্সৰ কথা নাহেই, কিন্তু আমি এলায়েন্স কৰিছোঁ ৰাইজৰ লগত। 351 টকা চাহ জনগোষ্ঠীক দৈনিক মজুৰি দিম বুলি কোৱা বিজেপি 100 দিনৰ ভিতৰত জনজাতি মৰ্যাদা দিম বুলি কৈছিলে 6 জনগোষ্ঠী। তাৰ প্ৰত্যুত্তৰ বিচাৰি আজি আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা। মই মোৰ কবিতাত যিবিলাকক আমাৰ অসমৰ খলনায়ক বুলি কৈছোঁ, এই খলনায়কবিলাকে মোৰ কবিতাক সমালোচনা কৰাত মই চিন্তিত নহয়। অসমৰ ৰাইজে এই কবিতাক বিশ্লেষণ কৰিব। মোৰ কবিতাৰ যিসকলক খলনায়কৰে মই অভিভূত কৰিছোঁ, খলনায়কসকলে মোৰ এটা কবিতা নহয়, নতুন বছৰত মই কবিতা পুথি নিৰ্মাণ কৰিম। নতুন বছৰত মোৰ কবিতা সংকলন ওলাব। কৈছোঁ আজি তেওঁলোকৰ জৰিয়তে আমাক সমালোচনা কৰি থাকক, কিন্তু পিছত গৈ কাণে কাণে মুখে আহি কয় যে আপোনালোকৰ ভাৰত জোড়ো যাত্ৰা বহুত ছাকচেছ হৈছে আৰু সেইকাৰণে প্ৰভাৱ তেওঁলোকে হিমাচল প্ৰদেশত দেখা পালে আৰু আপোনালোকে দেখা পাইছে গুজৰাট বাহিৰে তেওঁলোকে আৰু ক'তো নিৰ্বাচন কৰা নাই। ৰাইজে তেওঁলোকৰ বাস্তৱিক ছবি গম পাই গৈছে, গোটেইখিনি কথা গম পাই গৈছে। আৰু এতিয়া আমাৰ সেইকাৰণে ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে আৰু আমি ফলশ্ৰুতি দেখা পাইছোঁ। বিজেপি মুখখন আগতকৈ বেছি খুলি গৈছে, AIUDFৰ মুখখন আগতকৈ বেছি খুলি গৈছে। এই দুয়োজনৰ মাজত যে এটা কোৰিঅ'গ্ৰাফি পৰিকল্পিতভাৱে দুয়োটাই দলে যে একেখিনি কথা কৈ আছে, এই ভাৰত জোড়ো যাত্ৰাই বিজেপি আৰু AIUDFৰ মাজত যে নেক্সাছ আছে, এই নেক্সাছটো ফাদিল কৰি দিছে, এক্সপ'জ কৰি দিছে। সেই জেগাৰ পৰা একেবাৰে অসমৰ পশ্চিম সীমাৰ পৰা ধুবুৰী গোলোকগঞ্জৰ মহাপুৰুষ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে যিখন সত্ৰ স্থাপন কৰিছিলে, ৰামৰাই কুঠি সত্ৰ, তাৰ পৰা আমি 1 নৱেম্বৰৰ দিনাখন এই ভাৰত জোড়ো যাত্ৰা অসমৰ অধ্যায়টো আমি আমাৰ নেতা শ্ৰী ভূপেন বৰাৰ নেতৃত্বত আৰম্ভ কৰিছিলোঁ। আৰু শত সহস্ৰজনে গোটেই বাটত আজি 40 দিন অতিক্ৰম কৰিলে আৰু এতিয়ালৈকে আমাৰ হিচাপ মতে 20 লাখ মানুহে ধুবুৰীৰ পৰা এতিয়ালৈকে এই মৰাণত এতিয়া আমি উপস্থিত হৈছোঁহি। মৰাণত খোৱাঙত আমি 20 লাখ মানুহে আমাৰ এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু এটা কথা মই স্পষ্ট কৰি দিব খুজিছোঁ, এই যাত্ৰাত হয় কংগ্ৰেছ কৰ্মীসকল, কংগ্ৰেছৰ পৰিয়ালৰ সদস্যসকলে যোগদান কৰিছে, কিন্তু সাধাৰণ বৰ্গৰ মানুহ যিবিলাকে হয়তো কংগ্ৰেছ দলৰ সদস্যও নহয়, যিবিলাকে খাটি খোৱা মানুহ, যিবিলাকে পৰিশ্ৰম কৰে, শ্ৰমিক, মজদুৰ বা খেতিয়ক, তেওঁলোকে আহি স্বতঃস্ফূৰ্তভাৱে ইয়াত যোগদান কৰিছে। গতিকে আপোনালোকে দেখিব উপলঙা কৰিছিলে তেওঁলোকে যে উজনি অসমত 100-150 মানুহ থাকিব। আজি দেখিছে আপোনালোকে 10,000তকৈ বেছি মানুহে এই শোভাযাত্ৰাত, এই 10 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি আহি এইডোখৰ উপনীত হৈছে আজিৰ পৰা। গতিকে এইটোৱে কি বুজায়? এইটো বুজায় যে অসমৰ মানুহ অতিষ্ঠ হৈ গৈছে এওঁলোকৰ অপশাসনত, আৰু পুঞ্জীভূত যিটো ক্ষোভ বেদনা সেইটোৰ উদ্গীৰণ ঘটিছে। আৰু এই ভাৰত জোড়ো যাত্ৰাক তেওঁলোকে এটা অৱলম্বন হিচাপে লৈছে, যে এটা ৰাস্তা বিচাৰি পাইছে আজি অসমৰ মানুহে, ভাৰতবৰ্ষৰ মানুহে। গতিকে এইটো এটা বৰ ডাঙৰ বাৰ্তা। সকলোকে সংহতি, একতা আৰু অৰ্থনৈতিক কাৰ্যসূচীৰ এটা সুস্পষ্ট নীতিৰে সৈতে
কংগ্ৰেছ দলে সকলোকে একগোট কৰিব খুজিছে ভাৰতবৰ্ষখনক আগুৱাই লৈ যাবৰ কাৰণে আমাৰ যিটো অঞ্চল উত্তৰ পূৰ্বাঞ্চল অসমক আগুৱাই লৈ যাবৰ কাৰণে আমাৰ এই যাত্ৰা হৈছে আৰু এইটোৱে ইয়াৰ যিটো সঁহাৰি ৰাইজে দিছে এইটোৱে প্ৰমাণ কৰি দিছে যে এই যাত্ৰা কেৱল এমুঠিমান কংগ্ৰেছ লোকে বিশেষকৈ তেওঁলোকে কৈছে যে উজনি অসমত নাথাকিব আপুনি নিজে দেখিছে হাজাৰ হাজাৰ মানুহে স্বতঃস্ফূৰ্তভাৱে কেনেকৈ বেলেগ বেলেগ ভাষা ধৰ্ম জাতি আমাৰ বিশেষকৈ চাহ মজদুৰসকলে বাগানৰ আজি বাগানৰে ইয়াৰে এই মৰাণ অঞ্চলৰ 5,000 শ্ৰমিকে আহি পেলাই ইয়াত যোগদান কৰিছে সমাগত লোকসভা নিৰ্বাচন এই নিৰ্বাচনত ভাৰতীয় যাত্ৰা কিবা প্ৰভাৱ চাওক প্ৰথম কথা হ'ল এই যাত্ৰাটো নিৰ্বাচন কেন্দ্ৰিক নহয় কিন্তু যিটো আমাৰ আটাইতকৈ ডাঙৰ ইছ্যু ভাৰতবৰ্ষৰ মানুহৰ সন্মুখত যে আজি বিভাজন বৈষম্য ঘৃণা আৰু তেওঁলোকে যিটো ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আমাক এটা বিষাক্ত বীজ ছটিয়াই আমাক ভাগ কৰি আমাক আৰু দুৰ্বল কৰি পঠিয়াইছে এসময়ত যেনেকৈ ব্ৰিটিছে প্ৰথমতে কানি খোৱা প্ৰচলন কৰিছিলে এওঁলোকে এই ধৰ্মান্ধতাৰ কানি খুৱাই মানুহক বিবশ কৰি তেওঁলোকে সাধাৰণ মানুহৰ জীৱন ব্যতিব্যস্ত কৰি তুলিছে গতিকে মানুহে বুজি পাইছে গতিকে স্বাভাৱিকতে লোকসভা নিৰ্বাচনেই হওক বা পৰৱৰ্তী নিৰ্বাচনত জনসাধাৰণে ৰায় দিব কিন্তু আমাৰ আটাইতকৈ ডাঙৰ কৰণীয় কংগ্ৰেছ দলৰ আমাৰ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত যিটো হৈছে বা ইয়াত আমাৰ ভূপেন বৰাৰ নেতৃত্বত যে আমি মানুহক একত্ৰিত কৰিব খুজিছোঁ যে আৰু বহুদিন তোমালোকে টেঙা আম বেচিলা আৰু বেচিব নোৱাৰিবা কিন্তু বিৰোধীয়ে কৈ আছে যে কংগ্ৰেছৰ পুৰণি কংগ্ৰেছসকলক একত্ৰিত কৰিবৰ কাৰণেহে মত জোৰ কৰিছে বিৰোধী মানে কোন বিৰোধী শাসিত দলে কৈ আছে চাগে শাসিত দলেতে কৈয়ে তেওঁলোকে কেনেকুৱা ধৰণৰ উপলংঘা কৰিছিলে তেওঁলোকে কৈছে যে উজনি অসমত ভাৰত জোড়ো যাত্ৰাত এই নামনি অসমতে হ'ব আৰু মুছলমানসকলে যোগদান কৰিব উজনি অসমত মানুহে যোগদান নকৰে আপোনালোকে দেখিছে আপোনালোকে মিডিয়াই দেখুৱাওক এইবিলাক হাজাৰ হাজাৰ মানুহে স্বতঃস্ফূৰ্তভাৱে এই গোটেই যাত্ৰাত অংশগ্ৰহণ কৰিছে অকল মৰাণতে বা খোৱাঙতে নহয় মা মৰাতেই হওক আপোনাৰ ডিব্ৰুগড়ত কাইলৈ আপোনালোকে দেখিব কেনেকুৱা ধৰণৰ মানুহ হয় বা তাৰ আগতে যোৰহাটেই হওক তিয়ক হওক আমগুৰিত হওক চবতে বোকাখাটত হওক কেনেকৈ ধৰণে মানুহে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে